নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ সকলোলৈকে। আজি এটা নতুন ভিডিঅ'লৈকে আপোনালোকক লৈ যাব ওলাইছোঁ। তাৰ আগতে এটা কথা আমি আৰম্ভ কৰি দিম শ্ৰী গণেশৰ নাম লৈ কিনে। জয় শ্ৰী গণেশ চাংচ। আমি মানে যাব ওলাইছোঁ বৰ্তমান গ্ৰন্থমেলালৈকে। এইটোৱে ৰাস্তাটো আমাৰ। কথা এটা ক'ব পাহৰি গ'লো, আমাৰ এইয়া গ্ৰন্থমেলাটো ক'ত হৈ আছে? গ্ৰন্থমেলাটো হৈ আছে চানমাৰি ফিল্ডত। তালৈকে গ'লে এতিয়া আৰু আপোনালোকক দেখাব পাৰিম, মানে চানমাৰি ফিল্ডত আহি পাই গ'লোঁ আমি আৰ্যু কলেজ। এয়া এনেকাই আৰু মানে ধুনীয়াকৈ আৰু এতিয়া যাব লাগে আমি চানমাৰিলৈকে। বলক গাড়ীত চিটি বাছত নাযায় কিনে এতিয়া ৰিপিডো হেৰি কৰি দিলোঁ। আমি এতিয়া ৰিপিডোতে যাম। পাই গ'লোঁ চানমাৰি। এতিয়া জোনকাকা লগ ধৰা কথা আমাৰ, কি কৰা যায় অলপ জুম কৰি দিব চেষ্টা কৰিছোঁ। আমি আহি গ'লোঁ চানমাৰিৰ গ্ৰন্থমেলা। আহি কিনে লগ পালোঁ আমাৰ মৃদুল কুমাৰ বৰ্মন ডাঙৰীয়া। মৃদুল কুমাৰ বৰ্মন ইও মাত্ৰ এতিয়া মাত্ৰ লেণ্ডিং কৰিল, ময়ো লেণ্ডিং কৰিলোঁ, মাত্ৰ লেণ্ডিং কৰিলোঁ ইয়াতে। এতিয়া আমি ভিতৰলৈকে যাম। আহি কিনে এটা লগে পালোঁ। এনে মৃদুল কাকা এটা বস্তু কচোন ক, যদি এইখিনি কিতাপ মানে আপোনাৰ জীৱনত পঢ়িবা দে কিমান দিন লাগিব, মানে কিমান বছৰ লাগিব? সেইটাইতো কথা। বাকী জোন কাকাৰ হেৰিটা ক'ত গ'ল দোকানটা? এই আহি পাই গ'লো আমাৰ পঞ্চজন্য। বাকী জোন কাকা কি কেনে খবৰ? ভাল। মোৰ কিন্তু ভাষাতে এনেকৈ ৰাখিম। এইগিলা জোন কাকাৰ দোকানত ইমান ধুনীয়া কিতাপবিলাক সজাই কিনে ৰাখিছে। আচ্ছা, অলপ পাছত দেখ। আজি কেনেকুৱা লাগিল ভাই? বঢ়িয়া। ভাল লাগিছে? মজা। এওঁলোকৰ পদক্ষেপ কিন্তু বহুত বেলেগ আৰু তাৰমানে কি পদক্ষেপ কৰিছে এওঁলোকে নিজে ক'ব। মই তেওঁলোকক আগবঢ়াই দিছোঁ। আপোনালোকৰ পদক্ষেপখিনি কৈ দিয়কচোন। নমস্কাৰ, আমি সেভ সইল কেম্পেইনটো কৰি আছোঁ। এইটো এটা গ্ল'বেল মুভমেণ্ট চলি আছে, যিহেতু আমাৰ প্ৰেক্টিকেল লাইফত আমি আজিকালি দেখাই পাই আছোঁ কিমান সইলৰ ফাৰ্টিলিটিটো কমি গৈ আছে পলিউশ্যনৰ কাৰণে, প্লাষ্টিক বেছি ইউজ কৰাৰ কাৰণে, এগ্ৰিকালচাৰ যোনটো কেমিকেলছবোৰ ইউজ হয় সেইটোৰ কাৰণে সইলৰ কোৱালিটিটো বেয়া হৈ গৈ আছে। সেইটোৰ কাৰণে আমি এতিয়া কেম্পেইন কৰি আছোঁ যাতে বহুত মানুহে গম পায় এইটোৰ বিষয়ে। আৰু আমি যদি এতিয়া একশ্যন নলওঁ, ইন ফিউচাৰ আমাৰ যোনটো ফিউচাৰ জেনেৰেশ্যন আহি আছে ইহঁতৰ কাৰণে বহুতখিনি প্ৰব্লেম হ'ব, লাইক ফুড ক্ৰাইচিছ আৰু ডিজিজ সেইবোৰ আহিব, বেমাৰবোৰ।
আৰু এতিয়া যদি আমি চইলটো যদি হেল্ডি ক'ব লাগে তেতিয়া তাতে অৰ্গেনিক কণ্টেণ্টটো 3 to 6% হ'ব লাগে, বাট যোনটো এতিয়া ৰিচেণ্টলি ৰিচাৰ্চ কৰি কেনে পোৱা গৈছে সেইটো 0.5%তকৈ কম অৰ্গেনিক কণ্টেণ্ট আছে। যদি অৰ্গেনিক কণ্টেণ্টটো ইমান কমি যায় তেন্তে ফুডত যোনটো নিউট্ৰিয়েণ্ট লেভেল থাকে সেইটো বহুত কমি যায়। আপুনি যেতিয়া আজিকালি নিজৰ প্ৰেক্টিকেল লাইফতে দেখা পাইছে যোনখিনি ফুড প্ৰডিউচ হয় সেইবোৰ মেক্সিমাম হাইব্ৰিড হয়। আগত যোনখিনি 10 বছৰ বা 20 বছৰ আগৰ যোনখিনি আমি ফুড প্ৰডাক্ট পাইছিলোঁ সেইবোৰ বহুত গুণ আছিলে। চ' আমি যদি এতিয়া একশ্যন নলওঁ তেতিয়া ইন ফিউচাৰ বহুতখিনি প্ৰব্লেম হ'ব পাৰে। হ'ল যে যোনটো মাটিৰ উৰ্বৰতা শক্তি যোনটো হ্ৰাস পাই আছে গোটেই পৃথিৱীতে, সেইটো আমি আৰু যেন উপজা কৰিব পাৰোঁ তাৰ কাৰণে আমি লাগি আছোঁ। চেভ চইল সেইকাৰণে আমাৰ কেম্পেইনটো চলি আছে। আমি গছ ৰোপণ কৰিব লাগিব আৰু অসম চৰকাৰেও এইটো ক্ষেত্ৰত আমাক সহায় কৰিছে, আমাৰ লগত MOU চাইন কৰিছে। ডেফিনেটলি এইটো ডিৰেকশ্যনত আমি কাম কৰিব পাৰিম। বহুত বহুত ধন্যবাদ। দাদা, আপোনালোকৰ প্ৰতিষ্ঠানত কোনখন বুক বেছিকৈ চেলিং হৈ আছে? আমাৰ প্ৰতিষ্ঠানত মানে গল্প উপন্যাস গোটেইখিনি বেছিকৈ যাই আছে। হয়, যোৱাত প্ৰতিখন কিতাপে যাই আছে, কিন্তু মানে নাম কেইটা ক'ব লাগিলে বহুত কেইটা নাম টাইটেল আছে। মানে বিশেষকৈ কোনখন কিতাপ মানে বৰ্তমান মানে ইবাৰ বুক কেয়াৰত কোনখন কিতাপ বেছি আপোনাৰ চেলিং হায়েষ্ট হৈ আছে? হায়েষ্ট মানে সেইখন মিছা সত্য, মিছা সত্য। প্ৰণৱজ্যোতি মনোজ গোস্বামী মিছা সত্যখন। তেওঁলোকৰ প্ৰথমত তেওঁলোকৰ মানে যিটা হেৰি আছে পদক্ষেপ আছে বহুত ইউনিক হয়। এবাৰ ভিতৰলৈকে সোমাই কিনে যাওঁ, বহুত মানুহ ইয়াতে সোমাই আছে, ভালো লাগে। মই তেতিয়া অলপমান চাই গৈছিলোঁ এনেকুৱা হৈ কিনে, এতিয়া লাহে লাহে সোমাই গৈ আছোঁ আৰু কেনেকৈ কি হয়। প্ৰথমতে এনেকৈ দেখাই লৈছোঁ। খুব ইউনিক, তেওঁলোকে নিজে আঁকিছে, মানে 3-4জন মান ষ্টুডেণ্ট আছে, তেওঁলোকে নিজে আঁকিছে ইমান ধুনীয়াকৈ যে কিছুমান আৰ্টটো দেখাবলৈ মানে লাগে আৰু বহুত ডাঙৰ ডাঙৰ আঁকিছে। আৰু মানে কি হ'ব এতিয়া ঘৰত যাই কিনে ভাত পানী অলপ বনোৱা চনা কৰিব লাগিব আৰু। এতিয়া বাজিল কেইটা, 7:30 দিবা। ধুনীয়াকৈ ভাত পানী বনাং, মা ৰখি আছে। ভাত পানী বনাই কিনে অলপ খাব লাগিব, খাব এটা লাগবই আৰু মানে কি মানে মোৰ কি হৈছে কথাবিলাক ইমান স্পষ্টও নহ'ব, ইয়াতে পূৰা একদম হাল্লা হুল্লা হৈ আছে না, তাৰ কাৰণে আৰু কি কৰিবি আৰু মানে এনেকুৱা নিচিনা হৈ আছে। এতিয়া আৰু যাব লাগিল আমি এইফালে। আজি গ্ৰন্থমেলালৈকে গৈছিলোঁ, ভাল লাগিল, বহুতকে লগ পালোঁ। আৰু ভিডিঅ'টো কিনে পাই কিবা ভুল ভ্ৰান্তি হৈ গ'লে কিন্তু আপোনালোকে ক্ষমা কৰি দিব দেই। মানে কিছুমান ক্লিপ লোৱা হোৱাৰ পাছত হয়তো মই ক'বা নাজানো মানে ইমানখিনি। এইটো মানে বিন্দাছ কৰিছোঁ ভিডিঅ' এটা, মানে যিয়ে ভিডিঅ'টো চাব নিশ্চয় গম পাব মই বিন্দাছভাৱে কৰিছোঁ। এনেকুৱা নহয় যে মই কাৰোবাক উপলুঙা কৰি কিনে ভিডিঅ' এটা কৰিছোঁ, সেনেকুৱা উপলুঙা কৰা ভিডিঅ' মই কেতিয়াও কৰিব যাৱাও নাই আৰু নকৰোঁ কেতিয়াও এনেকুৱা।